হেল্ল' বন্ধুসকল, গাঁৱৰে বোৱাৰী সপোন সন্তৰী মই নাই সকলোকে মোৰ ইউটিউব চেনেল অৰিনেছ ব্লগলৈ স্বাগতম জনাইছোঁ। বতৰ ডাৱৰীয়াও হয়, মাজে মাজে ৰ'দো দিয়ে, আকৌ ডাৱৰীয়া কৰে। তো ভাবিলোঁ আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ মই আচাৰ বনোৱাৰ এক পদ্ধতি। মই কেনেদৰে আচাৰ বনাওঁ আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। তো এটা মই ভিডিঅ' বনাইছোঁ আচাৰ বনোৱাৰ। আৰু আচাৰটো কি জানেনে? আচাৰবিধ হৈছে সকলোৰে প্ৰিয়, মই ভাবোঁ সকলোৰে প্ৰিয় বৰ্তমান সময়ত এবিধ প্ৰিয় টেঙা, নগা টেঙা। গতিকে মই ভাবিছোঁ নগা টেঙা আধা কেজি মোৰ দেউৰে আনিছিলে। মই ভাবিলোঁ নগা টেঙাখিনি মই আচাৰ বনাওঁ। আৰু তেনেদৰে মই আচাৰ বনালোঁ। আৰু আচাৰ মই কেনেদৰে বনালোঁ, কি মছলা মই ব্যৱহাৰ কৰিলোঁ। আচলতে লকডাউনৰ সময়, গতিকে মই বিশেষ মছলা বজাৰৰ পৰা আনিবও নোৱাৰিলোঁ। গতিকে ঘৰতে যি আছিলে কমকৈ সেইখিনি সামৰিয়ে মই আচলতে আচাৰখিনি বনাই ৰেডি কৰিলোঁ। আৰু আপোনালোকক সেইখিনিকে মই দেখাবলৈ বিচাৰিছোঁ। আৰু গতিকে আপোনালোকে মোৰ এই আচাৰ বনোৱাৰ ভিডিঅ'টো চাব শেষলৈকে, আৰু কেনেকুৱা লাগিলে সেয়াও অৱগত কৰিব। আৰু আপোনালোকৰ সঁহাৰি, আপোনালোকৰ মৰম, আপোনালোকৰ দিহা পৰামৰ্শই মোক প্ৰতিটো মুহূৰ্ততে উৎসাহ দিব কিবা এটা নতুনকৈ কৰিবলৈ। আৰু আশা ৰাখিছোঁ আপোনালোকে মোক নিশ্চয় সহযোগ কৰিবলৈ। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব। তেতিয়া আপোনালোকে অনাগত প্ৰতিটো ভিডিঅ' সহজতে পাই থাকিব। বলক পলম নকৰোঁ, আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। এয়া কি চিনি পাইছে? অধিক সংখ্যক লোকৰে প্ৰিয় বতৰৰ টেঙা, নগা টেঙা। মোৰ কিন্তু খুব প্ৰিয়। আৰু আপোনালোকৰ? প্ৰথমে মই টেঙাখিনি ভালকৈ ধুই ল'লোঁ আৰু এতিয়া এটা ষ্টীল পাত্ৰত ৰাখি থৈছোঁ। বাৰু কওকচোন, নগা টেঙা দেখি কাৰ জিভা পানী পৰিছে? মোৰ কিন্তু ভাইটিয়ে প্ৰথম আনোতে শিপ গিলিছিলোঁ। আচলতে টেঙা বুলি ক'লে জিভা পানী পৰে, খাওঁ খাওঁ লাগে। টেঙা শব্দটো যে মোৰ প্ৰিয়। আৰু আপোনালোকৰ? এতিয়া মই নগা টেঙাখিনি নিজৰ হিচাপমতে অলপ সৰহকৈ নিমখ ছটিয়াই ভালকৈ সানি লৈছোঁ, যাতে টেঙাৰ ভিতৰত নিমখখিনি সোমাই পৰে। নিমখ সানি হৈ গ'ল। আৰু এতিয়া ষ্টীলৰ কাঁহীখনে নগা টেঙাখিনি ঢাকি ৰাখিম। এয়া দেখিছে নগা টেঙা আৰু ভোট জলকীয়া। আচলতে মই আগদিনা নগা টেঙাখিনি ভালদৰে নিমখত ডুবাই ৰাখিলোঁ। তাৰ পিছদিনা যেতিয়া ৰ'দ দিলে মধ্যমীয়াকৈ, মই ভাবিলোঁ নগা টেঙাখিনি অকণমান ৰ'দত দি লওঁ। আৰু সেইবাবে মই চালনী এখন ৰ'দত দি ল'লোঁ। নগা টেঙাখিনি অকণমান শুকুৱাই ল'লোঁ। তাৰ লগতে ঘৰৰে ভোট জলকীয়া আছিলে, কেইটামান ভোট জলকীয়া মই মিহিকৈ টুকুৰা কৰি অকণমান ৰ'দত দিলোঁ। আৰু এতিয়া মই ননষ্টিক কেৰাহীখনত এই নগা টেঙা আৰু ভোট জলকীয়া মিক্স কৰি নগা টেঙা আচাৰ বনাম। জ্বলা আচাৰ হ'ব, গতিকে আপোনালোকে যোনে জ্বলা খাই ভাল পায় তেওঁলোকে আচলতে খাই খুব ভাল পাব। কেৰাহীখন গৰম হৈ গ'ল আৰু এতিয়া মই নিজৰ জোখমতে মিঠাতেল ঢালি লৈছোঁ। তেল মাৰ গ'ল আৰু এতিয়া মই ধনিয়া পাউডাৰ আৰু পাঁচফোৰণখিনি ইয়াত মই ঢালি দিম। ঢালি লৈ এবাৰ মই এনেদৰে লৰাই দিছোঁ। ইয়াৰ পাছতে মই নগা টেঙা আৰু ভোট জলকীয়াখিনি ইয়াত বাকি দিম। ইয়াত দেখিছে নগা টেঙা আৰু ভোট জলকীয়া মিক্স কৰি ইয়াত মই ঢালি দিছোঁ। ইয়াৰ পাছতে মই কেতিয়াবা নিমখ কম হয়, গতিকে মই ভাবিছোঁ নিমখ অকণমান ছটিয়াই দিওঁ। যিমান নিমখ দিয়ে সিমানো খাবলৈ আচলতে সোৱাদ হয়। দেখিছে নিমখ অকণমান ছটিয়াই দিলোঁ। তাৰ পাছতে মই দিম জিৰা পাউডাৰ। এয়া হ'ল জিৰা পাউডাৰ। নিজৰ হিচাপমতে মই জিৰা পাউডাৰ ইয়াত ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পাছতে মই ব্যৱহাৰ কৰিছোঁ কাশ্মীৰ পাউডাৰ। আৰু আপোনালোকে নিজৰ হিচাপমতে আচলতে কাশ্মীৰ পাউডাৰ দিব। মই মোৰ টেঙাৰ জোখ হিচাপ লৈ পৰিমাণ চাই মই আচলতে সকলো সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিছোঁ। নগা টেঙা আচাৰ খাই খুব ভাল পাওঁ আৰু জ্বলা হ'লে খুবেই ভাল লাগে। বাৰু আপোনালোকে নগা টেঙা আচাৰ কেনেদৰে বনায়? আপোনালোকেনো কেনেধৰণে বনায় মোক জনাবচোন তলৰ কমেণ্ট বক্সত। কিয়নো সকলোৰে বনোৱাৰ পদ্ধতি ভিন্ন, গতিকে সকলোৱে বনোৱা আচাৰো খাবলৈ খুব বেলেগ বেলেগ সোৱাদপূৰ্ণ।
এয়া চাওক সম্পূৰ্ণ হৈ উঠিলে ভোট জলকীয়াৰ সৈতে বনোৱা নগাটেঙা আচাৰ। কেনেকুৱা লাগিছে বাৰু দেখি? খাওঁ খাওঁ লাগিছেনে? কালাৰটো খুব ধুনীয়া হৈছে নহয়নে? মোৰ কিন্তু বনাই থাকোঁতে খাওঁ খাওঁ লাগিছে। আচলতে নগাটেঙা আচাৰটো জ্বলা হ'লে খাই খুব ভাল লাগে। আৰু আপোনালোকৰ? চাওকচোন ইমান ধুনীয়া কালাৰ উঠিছে। আৰু বৰ্তমান সময়ত আপুৰুগীয়া টেঙা বুলি ক'লে প্ৰথমে মই নগাটেঙা শব্দটোৱে ক'ব লাগিব। বন্ধুসকল, আজি নগাটেঙা আচাৰৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আশা ৰাখিছোঁ আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু সেই আশাৰে মই নাই পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।